এইখিনিতে আৰু দুটামান কথা মই ক্লাছ কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে আপোনালোকক গোটেই মূল বিষয়বস্তুটো আপোনালোকক অৱগত কৰিলে। যিহেতু অসম অৰুণাচল সীমান্তৱৰ্তী উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ মুৰকং চেলেক মহাবিদ্যালয় প্ৰথমবাৰৰ কাৰণে মুৰকং চেলেক মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সমাৰোহ উদযাপন কৰিব লৈছোঁ। যিহেতু আমি জানুৱাৰী মাহৰ 27-28 তাৰিখে অনুষ্ঠিত কৰাৰ দিন আছিলে, বিশেষ অনিবাৰ্য কাৰণবশতঃ আমি সেই অনুষ্ঠানটো পাতিব পৰা নগ'ল। যিহেতু আমি পুনৰ 16 আৰু 17 মাৰ্চ তাৰিখে আমি অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰিছোঁ। যুটীয়াভাৱে আমাৰ উদযাপন সমিতি আৰু শিক্ষাৰ্থী সমিতি দুয়ো বৈঠকত বহিছিলোঁ আৰু আমাৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰস্তুতি ইতিমধ্যে 90% বুলি ক'লেও ভুল কোৱা নহ'ব। আমাৰ প্ৰায় আমি যিখিনি প্ৰাক্তন ছাত্ৰ সমাৰোহ তৰফৰ পৰা মুৰকং চেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ তৰফৰ পৰা আমি মহাবিদ্যালয় প্ৰাংগণতে আমি পাৰ্মানেণ্ট এলুমিনি গেট নিৰ্মাণ কৰি থকা হৈছে। সম্পূৰ্ণ হোৱা নাই, প্ৰায় 80% মান হৈছে সম্পূৰ্ণ। আৰু এলুমিনি গাৰ্ডেনো আমি নিৰ্মাণ কৰিছোঁ ফুলনি বাগিচা আমাৰ খেলপথাৰৰ চৌহদতে, মহাবিদ্যালয়ৰ খেলপথাৰৰ চৌহদতে। আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহত আমাৰ টিমসমূহ আমি নিৰ্মাণ কৰিছোঁ, প্ৰস্তুত কৰিছোঁ। আৰু আলোচনী মুৰকংজ্যোতি নামেৰেও আৰু আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰিবৰ কাৰণে আমি যোজা চলাইছোঁ। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। আৰু আমাৰ টি চাৰ্ট আমি প্ৰাক্তন ছাত্ৰ সমাৰোহত আমাৰ প্ৰত্যেকজন প্ৰাক্তনীয়ানসকলক দিবৰ কাৰণে আমি টি চাৰ্টো প্ৰস্তুত কৰিছোঁ। প্ৰায় আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে, যদিও আমি আমাৰ যিখিনি আমাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 27 আৰু 28 তাৰিখে আমি ধাৰ্য কৰা হৈছিল, সেইদিনা আমাৰ যিসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ সেইসকল উপস্থিত থাকিব নোৱাৰাৰ বাবে যিহেতু আমি পিছুৱাব লগা হৈছে। আৰু সেইদিনাই আমাৰ জোনাইৰ সাৰ্বজনীন নামঘৰত সোণালী জয়ন্তী অনুষ্ঠিত হ'ব। এইদিনাই আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ দিন ধাৰ্য কৰা হৈছিল, সেয়াও আমাৰ কাৰণ আছে। আৰু আমাৰ ক্ষেত্ৰ উন্মোচনৰ কাৰণে সন্মানীয় আমাৰ শ্ৰীযুত প্ৰতাপ চন্দ্ৰ পাল ছাৰকো আমাৰ ক্ষেত্ৰ উন্মোচনৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতেও চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন হোৱাৰ কাৰণে আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহত উপস্থিত নাথাকিব। এইবাবে আমি এই আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ 27 আৰু 28 জানুৱাৰী তাৰিখে হ'বলগীয়া যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো আমি স্থগিত ৰখা হৈছে। অনাগত দিনত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আমি যিহেতু 16 আৰু 17 মাৰ্চ তাৰিখে আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আকৌ মহাবিদ্যালয় প্ৰাংগণতে অনুষ্ঠিত কৰা হ'ব। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। জোনাই প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল, আজি মুৰকং চেলেক মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ তৰফৰ পৰা আমি প্ৰেছ মিট পতা হৈছে। মূলতে হৈছে কি, অহা 27 আৰু 28 জানুৱাৰী 2024 তাৰিখে মুৰকং চেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আয়োজন কৰাৰ দিন স্থিৰ কৰা হৈছিল। আৰু ঠিক সেইদৰে আমি প্ৰায় কাৰ্যসূচী ৰূপায়ণ কৰি জেগাই জেগাই বিতৰণো কৰিছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে আমাৰ কিছু কাৰিকৰী অসুবিধাৰ কাৰণে উক্ত দিন আমি পিছুৱাই অহা 16 আৰু 17 মাৰ্চ 2024 তাৰিখৰ দিন স্থিৰ কৰিব লগা কৰিছে। আৰু কিয় কৰিব লগা হৈছে বুলি যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে প্ৰধানকৈ যদি চাওঁ, আমি যিটো মুৰকং চেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ দ্বাৰা নিৰ্মাণ কৰি থকা স্থায়ী তোৰণ এলুমিনি গেট হিচাপে যিটো নিৰ্মাণ কৰি আছিলোঁ, এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। আমি উক্ত গেট যোৱা 31 তাৰিখৰ পৰা ষ্টাৰ্ট দিছিলোঁ আৰু ওপৰৰ ছাদটো আমি মাৰিছিলোঁ যোৱা 14 জানুৱাৰী তাৰিখে। আৰু মিস্ত্ৰীসকলৰ আৰু অভিজ্ঞসকলৰ কোৱা মতে প্ৰায় 21 দিন সময় ওপৰৰ ছাদটো যদি নাৰাখোঁ, তেতিয়াহ'লে এই ছাদটো ক্ৰেক হোৱাৰ সম্ভাৱনা থাকে। গতিকে সেইবুলি আমাক পৰামৰ্শ দিয়াৰ কাৰণে আৰু এই গেট আমি নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ যদি যাওঁ, তেতিয়াহ'লে আমাৰ ফেব্ৰুৱাৰী মাহলৈকে
হয় আৰু ফেব্ৰুৱাৰী মাহত যদি আমি চাওঁ আমাৰ কনিষ্ঠ ভাইটি ভণ্টিসকলৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি থাকে আমি যদি জাক জমকতাৰে উলহ মালহেৰে যদি মহাবিদ্যালয়ৰ মাজত আমি প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপন কৰি থাকোঁ ওচৰে পাজৰে থকা আমাৰ হোষ্টেলতে হওক বা প্ৰাইভেট হোষ্টেলতে হওক যদি আমাৰ ভাইটি ভণ্টিসকলে যদি পঢ়া শুনাত যদি ব্যাঘাত জন্মে গতিকে যত্ন ল'ব পাৰে সেই উদ্দেশ্য আগত ৰাখি আমি ফেব্ৰুৱাৰী মাহটোত অনুষ্ঠিত নকৰাকৈ মাৰ্চ মাহলৈকে পিছুৱাই দিয়া হৈছে মাৰ্চ মাহৰ আপোনাৰ 16 আৰু 17 মাৰ্চলৈকে এই দিনটো পিছুৱাই দিয়া হৈছে আৰু দ্বিতীয় কাৰণটো হৈছে কি যিটো আমি ক্ষেত্ৰ উন্মোচনৰ কাৰণে নামাকৰণ কৰা হৈছিল ক্ষেত্ৰখনৰ নামাকৰণ কৰিছিল স্বৰ্গীয় জীৱেশ দলে ছাৰৰ নামত আমি নামাকৰণ কৰিছিলোঁ আৰু স্বৰ্গীয় জীৱেশ দলে ছাৰৰ ক্ষেত্ৰ নামাকৰণ কৰা ক্ষেত্ৰখনক উন্মোচন কৰিবৰ কাৰণে মুৰখং চেলেক মহাবিদ্যালয়ৰ বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি শ্ৰীযুত প্ৰতাপ পাউ ছাৰক আমি আমন্ত্ৰণ কৰিছিলোঁ আমি যোৱাকালি ছাৰৰ ঘৰত গৈ দেখা পালোঁ যে ছাৰৰ শাৰীৰিক অৱস্থা একেবাৰেই বেয়া তেখেতে ডিব্ৰুগড়ৰ পৰা ট্ৰিটমেণ্ট কৰি বৰ্তমান ঘৰত আছেহি যদিও আমাৰ সভা সমিতিসমূহত তেখেতে অংশগ্ৰহণ কৰিব নোৱাৰিব সেই উদ্দেশ্য আগত ৰাখি আমি তেখেতৰ আশা কৰিছোঁ অহা মাৰ্চ মাহলৈকে নিশ্চয় সুস্থ হৈ আহিব পাৰিব আৰু ছাৰে আমাৰ কাৰ্যসূচীত সম্পূৰ্ণভাৱে অংশগ্ৰহণ কৰিব পাৰিব বুলি আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ আৰু তৃতীয়তে হৈছে কি আমি যিদৰে ভাবিছিলোঁ 40 বছৰ ভৰি দিয়া আমাৰ মুৰখং চেলেক মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে আমাৰ প্ৰচাৰৰ অভাৱতেই হওক বা অন্যান্য কাৰণতেই হওক যিদৰে আমি পঞ্জীয়ন কৰিব বুলি আশা কৰিছিলোঁ সেইদৰে আমাৰ পঞ্জীয়নৰ সংখ্যা একেবাৰেই কম গতিকে আজি আপোনালোকৰ জৰিয়তে পুনৰবাৰ আমাৰ প্ৰাক্তন শিক্ষাৰ্থীসকলক অনুৰোধ জনাইছোঁ যে কম পঞ্জীয়ন সংখ্যাৰে যদি আমি আমাৰ মুৰখং চেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমিতি অনুষ্ঠিত কৰোঁ তেতিয়াহ'লে আমাৰ মনত যে ইতিহাস গৰকা মহাবিদ্যালয়ৰ নামটো যে এটা ভাল অনুভৱ নহ'ব যেন লাগে গতিকে আজি আপোনালোকৰ জৰিয়তে আমি আপোনালোকৰ প্ৰচাৰৰ জৰিয়তে অনুৰোধ জনাইছোঁ যিসকল প্ৰাক্তন শিক্ষাৰ্থী বৰ্তমানলৈকে আমাৰ লগত যোগাযোগ কৰি পঞ্জীয়ন কৰা নাই আপোনালোকে অনলাইনে হওক বা অফলাইনে হওক যোগাযোগ কৰি অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত সকলোৱে পঞ্জীয়ন সমাপ্ত কৰিব বুলি আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा बिएम इन्स्टिट्युट अफ पेरामेडिक्स बेखेवदों बे आइ आफा बिएम इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आइ आफा बिएम इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'लजि फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं ओटी टेक्निशियान आइसिइउ टेक्निशियान रेडियोलजि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै बिएसएस डिप्ल'माखौ लानो हागोन लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा बिएम इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन